হেল্ল' গাইজ, বৰ্তমান মই মানে কেণ্ডেল লাইট কুকিং কৰি আছোঁ। কেণ্ডেল লাইট ডিনাৰটো অলপ পিছত দেখুৱাই আছোঁ। মোবাইলত চাৰ্জ নাই। আহক এতিয়া আমি কেণ্ডেল লাইট ডিনাৰ কৰোঁ আকৌ। আজি মই বনাইছোঁ, এইফালে কণী আলুৰ দম আছে, এইফালে মগু আছে, গজালি ওলোৱা মগু আছিলে আৰু ভাত। ইয়াতকৈ আৰু একো বনোৱা নাই। আন্ধাৰে মুন্ধাৰে এইখিনি বনাইছোঁ। আজি আন্ধাৰে মুন্ধাৰে বনোৱাৰ কাৰণটো হৈছে মানে কেণ্ডেল লাইট কুকিং দেই। কেণ্ডেল লাইট কুকিং কৰাৰ কাৰণটো হৈছে মই থাকোঁ গুৱাহাটীত। কালিৰ পৰা দি আছে বৰষুণ। বুজি পাইছে চাগে? যদি বুজি পোৱা নাই মই আৰু এটা কৈ আছোঁ, আৰু বেলেগকৈ কৈ আছোঁ। মই থাকোঁ ৰুক্মিণী গাঁৱত। এইবাৰটো বুজি পাইছেই চাগে। ইয়াতকৈ আৰু বুজাবলৈ মানে মোৰ ভাষা নাই। মই থাকোঁ ৰুক্মিণী গাঁৱত। কালিৰ পৰা দি আছে বৰষুণ, কাৰেণ্ট নাই, নেট চলা নাই, ক'তো ওলাই যাব পৰা নাই। ভাতটো বনাইছোঁ, খাই লৈ এতিয়া শুই থাকোঁ। কেনেবাকৈ পানী খতম হ'ব লাগিলে মই চেছ। Last, thank you for watching my candlelight cooking and candlelight dinner day.